গুড মৰ্নিং স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেল হিমাদ্ৰী অন্য এটা ব্লগলৈ আশা কৰোঁ সকলোৰে ভাল মোৰো ভাল আজি ভিডিঅ'টো ইমান এটা ইণ্টাৰেষ্টিং নহয় থাম্বনেইলটো দেখি চাগে গম পাইছে আপোনালোকে মই কি ভিডিঅ' বনাব গৈ আছোঁ আজি মোৰ দাদাৰ ল'ৰাটো 1 বছৰ সম্পূৰ্ণ হ'ল তো তাৰ কাৰণে অকণমান সৰুকৈ পাৰ্টি এটা দিয়া হৈছে তো তাতে আমি কেনেকৈ চেলিব্ৰেট কৰোঁ কি কৰোঁ সকলোবোৰ দেখাম এইখিনিতে আৰু এটা কথা কৈ থওঁ যোনসকলে মোৰ ভিডিঅ'টো প্ৰথমবাৰৰ বাবে চাইছে তেওঁলোকক কৈছোঁ প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু ছাইডত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে আহিবলগীয়া মোৰ নতুন ব্লগবোৰ সকলোতকৈ আগত দেখা পায় তেনেহ'লে কি কৰোঁ কি নকৰোঁ সকলোবোৰ দেখাই যাম চাই থাকক তো গাইজ মই অকণমান চাফ চিকুণ কৰিলোঁ বাৰ্থডে বুলি আজি যিহেতু আমাৰ ঘৰলৈ তেনেকৈ আলহী নাহে বাৰু কিন্তু তথাপিও আজি বাহঁত ব্যস্ত থকাৰ কাৰণে মই কৰিলোঁ ইমান বেছি ভালকৈ মই দেখাব নোৱাৰিলোঁ যিমানখিনি পাৰোঁ সিমানখিনি ট্ৰাই কৰিছোঁ আপোনালোকক দেখাবলৈ যিহেতু মই ইউটিউবত নতুনকৈ আহিছোঁ মোৰ ইমান অভিজ্ঞতা হোৱা নাই তো সেইকাৰণে কৈছোঁ কিবা যদি ভুল হয় তেনেহ'লে ক্ষমা কৰিব আৰু ভুলটো দেখাই দিব আশা কৰোঁ সকলোৱে মোক মৰম দিব আৰু এনেকৈ আগুৱাই নিব তেনেহ'লে চাই থাকক দেখাই গৈ আছোঁ এতিয়া আমি ওলাইছোঁ বাৰ্থডে কেক আনিবলৈ এইফালে বা আহি আছে বা আৰু মই যাওঁ আপোনালোকক দেখাই থাকিম সকলোবোৰ চাই থাকক এয়া আমি কেক লৈ ওলালোঁ ঘৰত যাবলৈ তো এইবোৰে আৰু আপোনালোকক দেখাই যাম যিমানখিনি পাৰোঁ চাই থাকিব আমি কেক লৈ আনি ঘৰ পাই গ'লোঁ তো এতিয়া দেখাম আমাৰ বাৰ্থডে বয় সকলোৱে চাই থাকক দেখাই যাম আৰু সেইটো আমাৰ বাৰ্থডে বয় ইমান সৰু হৈ আছে কেকটো সি কাটিব পৰা নাই পাই ধৰি পেলাই কাটাইছে দেখিছে আপোনালোকে চাই থাকক তাৰপিছত আমি ভাত খাব বহিলোঁ চিকেন পাপৰ বহুত কিবা কিবি দিলে সেয়া খাই মেলি লৈ আমি ঘৰত যাব ল'লোঁ এইখিনিতে মই আৰু এটা কথা ক'ব লৈছোঁ মই আচলতে মোৰ বাৰ ল'ৰাটো অন্নপ্ৰাশনত পিন্ধিবৰ কাৰণে ড্ৰেছ এটা অৰ্ডাৰ কৰিছিলোঁ মই মিছোৰ পৰা অৰ্ডাৰ কৰিছিলোঁ তো ভাবিছোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ কেনেকুৱা হয় দেখিবলৈ আপোনালোককো দেখাওঁ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম যদি পচন্দ হয় আপোনালোকে ল'বও পাৰিব তেনেহ'লে মই দেখাই আছোঁ ৰ'ব এনেকৈ অকলে দেখাবলৈ বহুত কষ্ট হয় তো মই কেমেৰাটো থৈ লওঁ আপোনালোকক দেখাই আছোঁ মই মিছোৰ পৰা পাৰচেছ কৰিছিলোঁ বহুত বেছি ধুনীয়া হয় ইমান ধুনীয়াকৈ এম্ব্ৰইডাৰীখিনি কৰা হৈ আছে চাব পাৰে আপোনালোকে দেখিছে যদি আপোনালোকৰ লিংকটো দৰকাৰ হয় তেনেহ'লে মই ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে তাৰ পৰা বাই কৰিব পাৰে এইটো হৈছে টপটো আৰু এইটো পেণ্টটো এইটো চাব পাৰে আপোনালোকে বহুত বেছি ধুনীয়া হয় আৰু এম্ব্ৰইডাৰীখিনিৰ কাৰণে বহুত বেছি ভাল লাগিছে টপটো তো সেইটো কাৰণে মই পাৰচেছ কৰিলোঁ এতিয়ালৈকে মই চিলোৱা নাই পিন্ধি দেখাবলৈ আপোনালোকক ফিট কৰাৰ পাছত মই পিন্ধি দেখাম আৰু এইখন হৈছে দুপাট্টাখন এইখন দুপাট্টাখন অলপমান মই বাৰ্থডেত উঠা ফটো এড কৰি দিলোঁ আপোনালোকৰ কাৰণে তো আজিলৈ ভিডিঅ'টো ইমানেই যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব তেনেহ'লে আজিলৈ বাই বাই